আঞ্চলিক সমিতিৰ 1 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আশাই নিৰ্দিষ্ট কৰি দিয়া দাবীসমূহ পূৰণ কৰিবৰ বাবে তালাপ পঞ্জীয়ন কাৰ্যালয়ৰ সন্মুখত উক্ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। পঞ্জীয়ন কাৰ্যালয়ৰ বিষয়াক দাবীসমূহ পূৰণৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ছাত্ৰসন্থা তালাপ আঞ্চলিক সমিতি হৈ আজি এপিজেটি লিমিটেড কোম্পানীৰ যিটো পঞ্জীয়ন কাৰ্যালয় যিটো নেকি ৰেজিষ্টাৰ অফিচ বুলি কওঁ আমি, তাত উপস্থিত হৈ আমি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচীত আমাৰ 7 দফীয়া দাবীৰে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই দাবীসমূহৰ ভিতৰত মূল দাবীকেইটা হৈছে আমাৰ ইতিমধ্যে আমাৰ সভাপতি মহোদয় গাই গ'লেই, কিন্তু এই ৰেজিষ্টাৰ অফিচ যিটো পঞ্জীয়ন কাৰ্যালয়, এই পঞ্জীয়ন কাৰ্যালয়ত দীৰ্ঘদিন ধৰি পদসমূহ খালী হৈ আছে। কিন্তু এই পদসমূহক লৈ এই মালিক পক্ষই যে স্থানীয় যিকেইটা যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী আছে তেখেতসকলক নিযুক্তি প্ৰদান কৰি দিয়াৰ বাবে কোনো ৰকমৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে এই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তেনে ৰকমৰ বহুত ৰকম সমস্যা আছে, কিন্তু আমি 7টা সমস্যা বাছনি কৰিছোঁ। তাৰ ভিতৰত আমি ক'বলৈ বিচাৰোঁ যে কিছুদিন আগতে আমাৰ স্থানীয় এজন যুৱক হেৰাল, আমাৰ মাজৰ পৰা ডেথ হ'ল, ডিব্ৰুগড়ত ৰেফাৰ কৰাৰ পাছত ডেথ হ'ল। কিন্তু তেখেতক অনাৰ কাৰণে কোনো ৰকমৰ মানে কোম্পানী বা মালিক পক্ষে কোনো ৰকমৰ সুবিধা কৰি নিদিলে। এইটো অতিকৈ মৰ্মান্তিক আৰু দুখ লগা বিষয়। কাৰণ আজি কিছু পৰিয়ালৰ হৈ তেখেতসকলে কোনো ৰকম মানে এডজাষ্ট কৰি কিনে পৰিয়ালবৰ্গই এডজাষ্ট কৰি কিনে ডেড বডি অনাৰ ব্যৱস্থা কৰিছে। কিন্তু আমাৰ কুৱেশ্যন যে যদিহে কোনো পৰিয়ালৰ যদি পইচা পাতিৰ অভাৱ, পইচা পাতি যদি নাই, তেখেতসকলে ইমান দূৰৰ পৰা কেনেকৈ এডজাষ্ট কৰিব আনিবৰ কাৰণে, তেতিয়াহ'লেতো 2-3 দিনতো এনেই যাব, ডেড বডিটো তাতেই থাকি যাব। গতিকে এইটো এটা বহুত ডাঙৰ বিষয়। গতিকে এই বিষয়টোৰ ওপৰত আমি ক'ব বিচাৰোঁ যে প্ৰত্যেকটা চিকিৎসালয়, এপিজেটি লিমিটেডৰ প্ৰত্যেকটা চিকিৎসালয়ত এখনকৈ বাহন, স্পেচিয়েলি এখনকৈ বাহন, এইটো খালি মৃতদেহ অনাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। আৰু যোনকেইটা চিকিৎসালয়ত যদি ডক্তৰ নাই, সেইসমূহ চিকিৎসালয়ত ডক্তৰ নিযুক্তি অতি শীঘ্ৰে কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এইকেইটা হ'ল একদম মানে এমাৰ্জেঞ্চি ইছ্যু, এমাৰ্জেঞ্চি মেটাৰ। গতিকে এইখিনিৰ ওপৰত একদম গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু তেনে সমস্যা আমাৰতো বহুত আছে। আমি 7টা সমস্যা ইয়াৰ ভিতৰত বাছনি কৰি লৈছোঁ। আৰু আমি দাবী জনাইছোঁ যে এইসমূহ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে কম সময়ৰ ভিতৰত এই এপিজেটি লিমিটেড কোম্পানী গুৰুত্ব দি সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্যথাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু ইয়াতকৈ আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম, যদিহে কম সময়ৰ ভিতৰত এই মালিক পক্ষই যদি আমাৰ দাবীসমূহৰ প্ৰতি কোনো ৰকমৰ যদি গুৰুত্ব প্ৰদান নকৰে, ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক সমিতিয়ে বাধ্য। তালাপৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট, নিউজ লাইন নৰ্থ ইষ্ট।